চেনেহী আকৌ আমাৰ ঘৰলৈ আহিছিলে নহয় লাটুমণিক ভাও লোৱা কথা লৈ কি কয় মই ফোন চাতে নাই নাই নহ'ব কেনেকে পাৰিব তহঁতৰ নামঘৰৰ ভাওনাটো যেতিয়া যেতিয়া নামঘৰ লাটুমণি আমাৰ নামঘৰত ল'ব নোৱাৰে নহয় একেবাৰে গোটেইজনী ফুৰাই গুচি গ'লগে মই বোলো যা ভালেই কৰিলো কৈ দিলো মই একেবাৰে ঐ এইজনী সভাত চেনেহী আহিছে ঐ চেনেহী ইমান তোমাৰ কমাই কলৈ যাওঁ যাওঁ আৰু কৰবালে তহঁতক কেলে সুধিব নাপায়নে নেপায় সুধিবি মই তহঁত দুজনী কথা নজনা নহয় তহঁতি আমাৰ লাটুমণিক ভাও দিবলৈ মনা কৰিলে আমি এইকেইখন গাঁৱৰ মানুহ নহয় নেকি একেখন গাঁও হ'লে কি হ'ব নামঘৰ যে দুটা তহঁতৰ নামঘৰত ভাওনা পাতিলে আমি চাবলৈও নাযাওঁ এনেকে নিদিয়ে ময়ো চাম নহয় সেইদিনাখন হেড ছাৰ স্কুলত পতা ভেকচিন দিলে না আমাৰ লাটুমণিয়ে ফাৰ্ষ্ট পোষ্ট পালে যে সেইকাৰণে তহঁতি হিংসাতে মৰিছ সেইদিনাখন স্কুলত পতা সেই ভেকচিন দিয়া পুৰস্কাৰ পালে যেনিবা পৃথিৱীখনহে কৰিলে ঐ শুন মুঠতে আমাৰ নামঘৰত বেলেগ নামঘৰৰ কোনোৱে ভাও কৰিব নোৱাৰে সেই কথা এনেকে নিদিয়ে ময়ো চাম মই গাঁৱৰ দেউতাক ওচৰলৈ যাম গাঁৱৰ দেউতাই কিবা নেষ্ট কৰিব চাই লম তহঁতৰ দুজনী গাঁৱৰ দেউতাই আমাৰে কৰিব ঐ নামঘৰ যেতিয়া দুটা সেইকাৰণে মাজতে গাঁওখনো দুভাগ ন আমাৰ অৰ্জুনৰ ভাও নাই লোৱা নহয় সি কৌৰৱৰ ফালত ভীমৰ ভাওহে লৈছে সেই জেতুকীৰ পুতে কল ভিতৰহে অৰ্জুনৰ ভাও লৈছে কি বুলি কলি তই ভীম কৌৰৱ ফলীয়া নহয় সি পাণ্ডৱ ফলীয়া কাৰ দিলি দেই হ'ব ভীম কৌৰৱৰ ফলীয়াই হওক বা ৰামৰ ফলীয়াই হওক আপুনি বিচাৰ কৰি থাকিব নালাগে দিয়ক সেইবোৰ কথা এতিয়া পাতে বায়ান কোন আহিছে কচোন কেলে হে টিভি চেনেলত বুজোৱা বায়ান আহিছে আকৌ টিভিত বুজোৱা বায়ান আহিছে মণিৰাম বায়নে অটৰখল বায়নৰ কাম কৰিলো এতিয়া হওক টিভিত বুজোৱা বায়ান আনিবলৈ আহিছে চাই ল'ম নহয় ময়ো খোল লৈ আহি চাই ল'ব চাব দিলে গম পাম কোন পানীৰ বায়ান চাব পিছে এই খোলটো আনোতে কম লটি ঘটিখন হৈছে বুলি ভাবিছ নেকি কি হ'ল পালে নহয় আকৌ হিন্দী পুলিচ সোপাই বাটতে আগুচি ধৰিলে নহয় এটাই ক'লে বোলে কিয় বাধ্য হয় মই ক'লো প্ৰভু দেৱ বাধ্য হয় তাৰ পাছত এটা আহি কি ক'লে গম পাৱ নাই उसका पेट में बोले बम भराता है मैं बोलूं नहीं भराता है इसका पेट नहीं फुलाता है তাৰপাছত এটাই কি কৰিলে গম পাইছনে নাই কি কৰিলে বন্দুকৰ নলীটো আহি ফুটা উঠান কৰিলে নহয় মই বোলো প্ৰভু কুলটো নাহি ফুটাएगा মোৰ পেটটোকে ফুটাएगा তাৰমানে আপোনাৰ পেটটো ফুটোৱালে এজনী পেটটো ফুটালে মই এইখিনি পাওঁহি নেকি তাৰপাছত কি হ'ল গম পোৱা নাই আহিলে নহয় আকৌ হিন্দী মানুহ এটা সি আকৌ সেই কিবা অসমীয়া গানে সবাই বুজনে নাই মোক ক'লে বোলে খুৰা বোলে বাহান নেকি আপুনি ভাওনালে তাৰপিছত এটা আহি পেলাই ক'লে নহয় তাৰপাছত এই খুৰটোৰ কথা মানুহটোৱে কিবা কি বুলি কৈছিলে ষ্টিমেন বুলি ক'লে গম পাইছনে তাৰপাছত ষ্টিমেন বুলি ক'লতহে আমাক এৰি দিছে আকৌ ষ্টিমেন নহয় পেহাদেউ ইনষ্ট্ৰুমেণ্ট হ'ব আৰু দে কিবা এটা হয় পিছে মোৰ কিন্তু যাবলৈ বৰ ভয় লাগিছে আকৌ যদি সেই মখাই ৰাস্তাতে পায় সেইকাৰণে আৰু ৰাতিটো তহঁতৰ ঘৰতে ভাওনা চোৱাৰ পিছত
থাকিম বুলি ভাবিছো নোৱাৰিব নহয় নহ'ব কেলে আমাৰ মাহঁতৰ পৰিয়ালৰ সকলোবোৰ আহিব আমাৰ ইয়াত ঠাই নহ'ব নহয় মই এটাহে নহ'ব নহয় কেলে মই আপোনাক অথনি জানো কোৱা নাই বোলো সেই জেতুকুৰি পুতেক কম্পিউটাৰ অৰ্জুনৰ ভাও লৈছে তাকহে ধনুকাৰযোৰ লাগিব তাকে আপুনি ধনুকাৰযোৰ দিয়া চলাই ৰাতিও থাকিব পাৰিব বেলি লহিয়ালে দেৰি হ'ব আপোনাৰ যাওক 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 তই তেনেহ'লে তেনেকেহে কলি নেকি হ'ব তেনেহ'লে যা কি দিনকাল আহিল কি দিনকাল আহিল আগতে বৌতিহঁতে ভাওনা সভা পাতিলে ঢেঁকী বম বুমনি ফুলিছিলে পিঠা পনা কাটে কি এদিন কি হ'ল চিন্তা নকৰিবি মই হেৰ ৰঙালাও হেৰ জাতিলাও বেঙেনা কিবা কিবি লৈ আহিছো নহয় ভালেই হ'ল দিয়ক আমাৰ কণ্টিতৰ বাপেক নাই নহয় বজাৰ সমাৰ কৰি দিবলৈ সেই বজাৰ আকৌ কেলে কৰিব লাগিছে হেৰ গাঁওখনতে ভাওনা সভা পাতিছ মাছ মঙহ নেখাও বুলি জানো নহয় হেৰ ৰচুন পিঁয়াজো নেখাও মা মছলাও নেখাও হেৰ তহঁতৰ বোলে কম্পিউটাৰে বোলে হেৰ চূণৰ ভাও লৈছে মই একেবাৰে ধনুকা সাজি লৈ আহিছো নহয় আমাৰ কম্পিউটাৰ ভাও লৈছে বুলি ক'ত শুনিলে হয়নে তোৰ গোটেই ভাও লৈছে বুলি গোটেইখন একেবাৰে ৰৌডাল বৌডাল হৈ গৈছে মই কথা শুনি একেবাৰে ৰব পৰিব আহিলো নহয় কলো বোলো হেৰ সেই কি ক'ত আছে জাতিলাও ৰঙালাও কি আছে বা মই বোলো হেৰ কম্পিউটাৰ অৰ্জুনৰ ভাও গাইছে মই চাবলৈ যাম আৰু ৰাতিটো নাহো তহঁতৰ ঘৰতে থাকিম বুলি ক'ত আহিছে এটা কথা আমাৰ আকৌ এই ধনুকাৰ নালাগে নহয় আমাৰ আকৌ দুখাখনৰ পৰাহে লৈছে তাক আকৌ গদা এটাহে লাগিব এই কণমাই পুতেকে লৈছে অৰ্জুনৰ ভাও তাতে ধনুকাৰ টিপাটো দিব আৰু তাতে থকাও ব্যৱস্থা কৰিছে যক তোৰ তেনেহ'লে তেনেকেহে কলি নে হ'ব তেনেহ'লে দে যাওক হ'ব তেনেহ'লেও হ'ব জেতুকী হ'ব ৰ'বচোন ৰ'ব ইমান মৰমত আনিছে ৰঙালাও কেইটা থৈ দিম হ'ব সেইকেইটাও নিয়নি মই আহিছিলো আকৌ তোৰ বোলো হাত ভঙা খবৰটো কৰি যাওঁ বুলি হ'ব দে যাওঁ ভালেই কৰিলে ৰঙালাও কেইটা আনি আপুনি বাৰু আলহী নেকি মই হেৰ আলহী হ'বলৈ যাম কেলে হেৰ তোৰ বাপেৰৰ মই সম্বন্ধীয় জেঠুৱে তোৰ ককাই তেন্তে কথাটো কৈয়ে দিওঁ আমাৰ মায়ে আলহী আহিলে ঘৰত নাই বুলি ক'ব কৈছে আকৌ মই আলহী নহয় যা মাক কৈ দিকে যা মই আলহী নহয় যা মা আলহী নহয় বোলে
গাঁওখনতে ভাওনা সভা পাতিছে তোৰ আকৌ ধৰক কাপোৰ গাল তিয়াই ল'বলৈ কিয় পাইছিলা নেযাওঁ মই ভাওনা চাবলৈ আৰু চান্দাও নিদিলোঁ সেইকাৰণে আৰু ভাওনা চাবলৈ অহা মানুহক মই থাকিবও নিদিওঁ হেৰ' তোৰ দেখোন খংটো একেবাৰে টিঙি ছুটিছে কথাটোনো কি হ'লে ইমানকৈ ক'লো মই বোলো আমাৰ লাটুমণিক ভাও এটা দিয়ক হা কিছুমানে কৈছে এইটো বোলে সৰু হৈ আছে আকৌ কিছুমানে কৈছে এইটো নামঘৰ গাঁৱে যে হয় সিটো নামঘৰত গৈ পেলাই ভাও কৰিব নোৱাৰে তাৰমানে গাঁওখন মাজতে দুভাগ পিছে হেৰ' ময়ো চাই ল'ম নহয় তাক কেনেকে ভাও কৰিবলৈ নিদিয়ে লাটুমণিক ময়ো চাই ল'ম আই লাটুমণি আহ এই এফালে তই অৰ্জুনৰ পিছত সহদেৱৰ পিছতে তই ওলাব লাগিব গম পাইছনে নাই মই প্ৰৱেশ আৰু এইয়া এই প্ৰস্থানৰ খোজকেইটা শিকাই দিম যুদ্ধ চেওকেইটা শিকাই দিম আন খোলটো আন সেইটো ভালকে আনিবি দেই আপুনি বাৰু কথাটো সঁচাকে কৈছে নেকি কেলে মিছাকে কথা কম তেনেহলে আজি ৰাতিটো ইয়াতে থাকিব দেই আৰু এতিয়া চাহ অকণ খাই ডিঙিটো তিয়াই লওঁ হ'ব আমাৰ আকৌ সেই দিখম খবা গাখীৰ আনি থৈছে নহয় জলপানো খাব দেই খাম আৰু সেই বাৰী পুখুৰীত মাছো ধৰি থৈছে বাপেকে আজি ভাতো খাই যাব দেই মাছ মাছ আকৌ কিয় খাবি হয়নে ভাল হ'ব জানো হেৰ' গাঁৱতে ভাওনা সভা পাতিছ আমাৰ লাটুমণিক ভাও কৰিব নিদিওঁ বুলি কৈছিলে যে সেইকাৰণে খাম বুলি ভাবিছিলো নেখাবি এতিয়া নেখাওঁ ন নেখাবি আনিলি এতিয়া মই সেই আগে আগে খোজটো দি যাম প্ৰৱেশ আৰু তই পিছে পিছে দি যাবি দেই পিছে পিছে এইটো ভৰি আগত দে এইটো ভৰি আগত দে
চেনেহী নহয়নে? তাই অটকে হাত দিলো তথাপিতো এই লগতে বায়ন সেই তাই মোৰ হাঁহটো চা মোৰ হাঁহ কম নহয় আহকচোন কেনেকে আহে কেনেকে ভাও কৰে একেবাৰে আধা বজাই লৈ আহিছে ইমানকে কলো বোলো টিভি চেনেলত বজোৱা বায়ন আনিছে আপুনি আকৌ খুলচুল লৈ ওলাই আহিলে নহয় পাইছে নেহি তোক বাৰে বাৰে কলো বোলো গাঁওখন দুভাগ নামঘৰ দুটা তোৰ লাটুমণি ইয়াত ভাওনা কৰিব নোৱাৰে তাই মোৰ হাঁহটো চা একেবাৰে ভাৱৰীয়া সাজত সজাই লৈ আহিছে ন তাই মোৰ হাঁহটো চা অটকে হাত দিলো তথাপিতো তাই মনা নাই এই লগত বায়নো শুনক আপোনাক কোৱা নাছিলো নেকি আমাৰ বোলো টিভি চেনেলৰ বজোৱা বায়ন আনিছো আপোনাক একেবাৰে খুলচুল লৈ আহিবলৈ কোনে ক'লে উভতক ইয়াত ভাও কৰিবলৈ দিয়া নহ'ব আৰু এজনী একেবাৰে ভাৱৰীয়া সাজতে সজাই লৈ আহিছে ইয়াত বায়ন কৰিবলৈ দিয়া নহ'ব ভাও কৰিব লাগিব মানে কি কয় নাই নোৱাৰিব যা ভাওনালৈ আহি আহে বিলৈ ৰাতিপুৱালে ঘৰলেহে গৈ থাকো আৰু সকলোবোৰ গ'লে ঘৰা গৈ কি গাঁও আছিল কি হ'ল এনেকুৱা তোৰ গতি হ'ব লাগে নে যাওঁ কি গাঁও কি হ'ল